Hello friends, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে ছোৱালীসকলে 1600 মিটাৰ আটাইতকৈ কম সময়ৰ ভিতৰত আটাইতকৈ বেষ্ট টাইমিং কেনে কৰিব পাৰিব। সো আপোনালোকে সকলোৱে জানে যে এতিয়া ইন্টাৰভিউ একেবাৰে কাষ চাপি আহিছে আৰু হয়তো আপোনালোকে শুনিছে যে সেপ্টেম্বৰতে হ'ব পাৰে বুলি আৰু নিশ্চয় হ'ব সেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰতে হ'ব। সো এনেকুৱা সময়ত আপুনি যদি ভাল আগপা যিসকলে দৌৰি থকা নাছিলে সো এনেকুৱা যদি আপোনালোকে শিডিউল ফলো কৰে এসপ্তাহৰ যিখিনি সাপ্তাহিক শিডিউল তেনেহলে আপোনালোকৰ যথেষ্টখিনি কষ্ট হ'ব আৰু আপোনালোকৰ আগবাঢ়ি যাবলৈ যথেষ্ট অসুবিধা হ'ব কাৰণ কি হয় শিডিউল বিলাক যেতিয়া আপুনি 3 পৰা 4 মাহ ধৰি ফলো কৰিলে আপুনি এটা ভাল টাইমিং দিব পাৰে আৰু আপুনি যদি খুব কম সময়ৰ ভিতৰতে নতুনকৈ আহি পেলাই যদি আপুনি ভাবিছে যে মই কম সময়ৰ ভিতৰতে যদি শিডিউল মতে প্ৰেক্টিস কৰি ভাল ৰিজাল্ট পাম বুলি তেনেহলে হেতু একেবাৰে মিছা কথা কাৰণ শিডিউল ফলো কৰিলে আপোনালোকৰ কিছু সময়ৰ প্ৰয়োজন হয় সো হেকাৰণে আজি ভিডিওটোত মই আপোনালোকক কম যে মাত্ৰ 3 দিনৰ শিডিউল যেটো আপুনি কেৱল 3 দিন প্ৰেক্টিস কৰিব লাগে 3 দিন মানে 3 দিনৰ পিছতে আপুনি আকৌ সেম প্ৰেক্টিস ষ্টাৰ্ট হৈ যাব মাত্ৰ আপোনাৰ শিডিউলখন 3 দিনৰ থাকে সো আপোনালোকে কেনেকৈ প্ৰেক্টিস কৰিব পাৰিব আৰু সেই শিডিউলৰ কেনেকৈ আপুনি আগবাঢ়ি যাব পাৰিব আৰু মই চেষ্টা কৰো যে আপোনালোকক আটাইতকৈ ইজি আৰু একেবাৰে ইজি পদ্ধতিৰে কেনেকৈ আপুনি আটাইতকৈ ভাল টাইমিং দিব পাৰে সো মই আপোনালোকক শিডিউলখন কৈ দিছো আৰু সেই ধৰণে আপোনালোকে মনত ৰাখিব বা লিখি ল'ব আৰু সেই ধৰণে প্ৰেক্টিস কৰি যাব সোমবাৰে প্ৰথম দিনা আপোনালোকক সোমবাৰে থাকিব এটা 1600 মিটাৰ আপোনালোকে ৰানিং কৰাৰ পিছত আপুনি 3 পৰা 4 মিনিট সময় ৰেষ্ট লৈ পেলাই এটা 800 মিটাৰ হ'ব 800 মিটাৰটো হোৱাৰ পিছতে আপুনি আকৌ ঠিক তেনেদৰে 2 মিনিট খুব বেছি 2 মিনিট মান ৰেষ্ট লৈ এটা 400 মিটাৰ সো এইদৰে আপোনালোকক সোমবাৰে 3টা থাকিব নহলে আপুনি ইভিনিংলৈ 15 মিনিট সময় স্লো ৰানিং কৰিব আৰু লগতে অলপমান এক্সাৰসাইজ কৰিব এয়া হৈছে সোমবাৰৰ শিডিউল ইয়াৰ পিছত আহিলে মঙ্গলবাৰ আৰু মঙ্গলবাৰ দিনা আপুনি অকনমান লং ৰানিং কৰিব লাগিব কাৰণ আমাক এন্ডুৰেন্স যথেষ্ট দৰকাৰ যদি ষ্টেমিনা ভাল নাথাকে তেনেহলে 1600 মিটাৰ আপোনালোকৰ টাইমিং ভাল নহব সো সেইকাৰণে মঙ্গলবাৰে আপোনালোকে অলপমান লং ৰানিং কৰিব 4 কিলোমিটাৰ ৰানিং কৰিব আৰু সেই 4 কিলোমিটাৰ আপুনি বহুত বেছি স্পিড যাব নালাগে যিমানটো আপোনাৰ কেপাসিটি আছে নিজৰ কেপাসিটি হিচাপত আপুনি 4 কিলোমিটাৰ সম্পূৰ্ণ কৰিব আৰু ইভিনিং হলে আপোনালোকে 10 মিনিট মান সময় ওয়াৰ্ম আপ কৰি পেলাই তাৰপিছত আপুনি এক্সাৰসাইজ কৰিব সো এয়া হৈ গল মঙ্গলবাৰ ইয়াৰ পিছত আহিলে বুধবাৰ দিনা আপুনি কি কৰিব স্পিড স্লো ওয়াৰ্কআউট হ'ব যেটো আমি ফাৰ্ট লেগ বুলিও কওঁ স্পিড স্লো ওয়াৰ্কআউট আপোনালোকৰ কেনেকৈ হ'ব যিসকলে যদি আপোনালোকে ঘড়ী এটা ষ্টপ ওয়াচ যদি লৈ ল'ব পাৰে তেনেহলে আৰু ভাল কথা তেনেহলে আপুনি কি কৰিব 1.5 মিনিট সময় স্পিড ৰানিং কৰিব আৰু 1 মিনিট সময় একেবাৰে স্লো ৰানিং কৰিব আৰু সেই 1.5 মিনিট যেটো সময় 1.5 মিনিট সময়ত আপুনি মিডিয়ামতকৈ অলপ স্পিডত যাবলৈ চেষ্টা কৰিব যাতে অলপমান ভাগৰ লাগে আৰু 1 মিনিটটো একেবাৰে স্লো মানে একেবাৰে জগিং সম্পূৰ্ণ স্লো ঠিক এনেদৰে আপুনি 15 মিনিট সময় ৰানিং কৰিব 15 বা 20 মিনিট সময় যদি আপোনাৰ বেছি কেপাসিটি নাই তেনেহলে আপুনি 15 মিনিট কৰিব যদি আপোনাৰ ষ্টেমিনা বেছি আছে পাৰিম বুলি ভাবিছে তেনেহলে 20 মিনিট সময় ৰানিং কৰিব আৰু ঠিক এনেদৰে কৰাৰ পিছত আপুনি যদি আপোনালোকৰ ষ্টপ ওয়াচ মতে আপুনি কৰিম বুলি বা তেনেকৈ যদি আপোনালোকৰ অসুবিধা হৈছে যদি আপুনি ৰানিং ওয়াচ তেনেকৈ ব্যৱহাৰ নকৰে তেনেহলে আপুনি কি কৰিব ফিল্ডত যদি 200 মিটাৰ ট্ৰেক থাকে আপুনি 200 মিটাৰত 1.5 পাক স্পিডত ৰানিং কৰিব 1.5 পাক স্পিড কৰাৰ পিছত আপুনি আধা পাক একদম স্লো কৰিব ঠিক এনেদৰে আপুনি চাই পেলাই 10 পাক বা 12 পাক আপুনি ৰানিং কৰিব পাৰে আৰু যদি 400 মিটাৰ ট্ৰেক থাকে তেনেহলে তাত আপুনি 300 মিটাৰ স্পিডত যাব আৰু 100 মিটাৰ স্লো ৰানিং কৰিব ঠিক এনেদৰে আপুনি কৰিব পাৰে আৰু ইয়াৰ পিছতে বৃহস্পতিবাৰৰ পৰা আকৌ আপুনি ৰিপিট কৰি দিব যিদৰে সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিছিলে 1600 মিটাৰ তাৰ পিছতে এটা 800 মিটাৰ আৰু 400 মিটাৰ ঠিক তেনেকৈ আকৌ বৃহস্পতিবাৰ শুকুৰবাৰ আৰু শনিবাৰে সেম কৰিব আৰু দেওবাৰ দিনা সম্পূৰ্ণ ৰেষ্ট থাকিব সেইদিনা আপুনি অলপ প্ৰেক্টিস কৰিব নালাগে আৰু যদি ইচ্ছা কৰে আপুনি মৰ্নিং টাইমত অলপমান ৱাৰ্ম আপ খুব বেছি 5 পৰা 10 মিনিট সময় ৱাৰ্ম আপ আৰু এক্সাৰসাইজ কৰিব পাৰে কিন্তু হাৰ্ড প্ৰেক্টিস কৰাৰ একেবাৰে প্ৰয়োজন নাই সো এইদৰে আপোনালোকে প্ৰেক্টিস কৰি যাওক আৰু চাব যে খুব কম সময়ৰ ভিতৰত আপোনালোকৰ 1600 মিটাৰ টাইমিং ছোৱালীসকলৰ বহুত বেছি ভাল আহিছে আৰু আপুনি এটো নহয় যে 3 দিন কেৱল প্ৰেক্টিস কৰিলে ভাল আহিব আপুনি 2 সপ্তাহ বা 20 দিন মান যদি ভালকৈ কৰে তেতিয়া আপুনি চাব যে খুব ভাল টাইমিং আহিছে আৰু খুব কম সময়ৰ ভিতৰত একেবাৰে ইজি বুলি ক'বলৈ গ'লে এই ধৰণে আপুনি প্ৰেক্টিস কৰিব লাগিব ইয়াতকৈ আৰু ইজি টিপছ বুলিবলৈ ক'লে মই জনাত আৰু নাই তেনেকৈ আৰু ভালকৈ আপুনি ফলো কৰি যাওক এই মতে 3 দিনৰ দিনা আপোনালোকৰ আকৌ বৃহস্পতিবাৰ পৰা ঠিক একেদৰে ষ্টাৰ্ট কৰি দিব সো এনেকৈ যদি আপোনালোকে প্ৰেক্টিস কৰে তেনেহলে খুব কম সময়ৰ ভিতৰত বহুত ভাল টাইমিং দিব পাৰিব আপুনি এক্সেলেন্ট টাইমিং দিব পাৰিব ছোৱালীসকলে আশা কৰিছো সকলোৱে নিশ্চয় বুজি পাইছে যে শিডিউলখন কিদৰে প্ৰেক্টিস কৰিব লাগে আৰু এতিয়াৰ পৰা সেইকাৰণে ভালকৈ ফলো কৰি যাব আৰু চাব এতিয়া আপোনালোকৰ বহুত ভাল টাইমিং আহিব যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে লগৰ সকলোকে শেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম